নমস্কাৰ, আজি মই আপোনালোকক কেকত দিবৰ বাবে ফুল কিদৰে তৈয়াৰ কৰোঁ তাক দেখুৱাব বিচাৰিছোঁ। আপোনালোক বহুজনে মোক ফুল তৈয়াৰ কৰা এটা ভিডিঅ' দিবলৈ কৈছিল, যাৰ বাবে মই এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। ভিডিঅ'টোত আপোনালোকে যিমান কেইপাহ ফুল তৈয়াৰ কৰা দেখিব, সেয়া পূৰ্বতে ৰেকৰ্ড কৰি ৰখা ভিডিঅ' হয়। গতিকে মই আপোনালোকক ফুল কেইপাহ তৈয়াৰ কৰি থকাৰ লগে লগে বুজাই ক'ব নোৱাৰিম, কিন্তু মই ফুলপাহ তৈয়াৰ কৰিবৰ বাবে যিটো নজল ব্যৱহাৰ কৰিম সেইটো মই আপোনালোকক ভালকৈ দেখুৱাই দিম। গতিকে আপোনালোকে নজলটো দেখিয়ে বুজিব পাৰিব যে সেই ফুলপাহ কিদৰে তৈয়াৰ কৰিছোঁ, আৰু ভালদৰে বুজাই নিদিলেও আপোনালোকে ভিডিঅ'টো চায়েই গম পাব মই ফুলপাহ কিদৰে তৈয়াৰ কৰিছোঁ। লগতে মই নজলসমূহৰ লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। ইচ্ছা কৰিলে আপোনালোকে সেই লিংকত গৈ নজলটো ক্ৰয় কৰিব পাৰিব। আপোনালোকে আজিৰ ভিডিঅ'টোত নিজে বুজিবলৈ চেষ্টা কৰক মই কিদৰে তৈয়াৰ কৰিছোঁ, আৰু নিজেও চেষ্টা কৰক নিশ্চয় মই বনোৱা ফুলসমূহৰ দৰে আপোনালোকৰো হৈ উঠিব।